নমস্কাৰ জিঅ'মেডিকেল ইউটিউব চেনেল আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম মিৰি চিৰাপৰ বিষয়ে। ইয়াৰ ইউজ, ড'জ, ছাইড এফেক্ট, প্ৰাইচ, কোম্পানী, এই ঔষধ কি অসুবিধাত খাব পাৰি, কোন কোন পেচেণ্টে খাব পাৰে, ইয়াৰ ৰেট, এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিম। আয়ুৰ্বেদিক চিৰাপ জড়িবুটি দি বনোৱা হৈছে কমপ্লিট ছেফ ঔষধ। এই ঔষধ খোৱাৰ ফলত কি লাভ হয়? কিডনি ষ্ট্ৰং কৰে, কিডনি ইনফেকশ্যন, কিডনি ইম্প্ৰুভ কৰে, কিডনিৰ ফাংচনবিলাক ষ্ট্ৰং কৰি ৰাখে, কিডনিৰ পাথৰ সৰু সুৰা পাথৰ থাকিলে এইবিলাক উলিয়াই আনে। আৰু যিসকলৰ পেচাবত জ্বলন অৰ্থাৎ তেজ ওলায়, কিবা ইনফেকশ্যন হৈছে, এই ক্ষেত্ৰতে ঔষধ ব্যৱহাৰ কৰা হয়। এই ঔষধ খোৱাৰ নিয়ম 2 চামুচ আধা গিলাচ পানীত দি 2 টাইম খাব লাগে। কেতিয়াবা ডক্টৰে 3 টাইমো দিয়া দেখা যায়, একৰ্ডিং টু কণ্ডিশ্যন হিচাপত ৰোগীৰ কণ্ডিশ্যনৰ ওপৰত ডিফেন্স কৰিব। আৰু সৰু বাচ্চা অৰ্থাৎ 5 ইয়াৰ্ছৰ পৰা 12 ইয়াৰ্ছৰ ভিতৰত 2 টাইম আধা গিলাচ পানীত দি খুৱাব লাগে। ই এটা সম্পূৰ্ণৰূপে ছেফ ঔষধ, ইয়াৰ কোনো ছাইড এফেক্ট নাই। ইণ্ডিয়াৰ যিকোনো ফাৰ্মেচীত অতি সহজে পোৱা যায়। ডক্টৰে এই ঔষধ সদায় চইচ কৰা দেখা যায়। প্ৰেগনেণ্ট মহিলাসকলে এই ঔষধ খাব পাৰে। খোৱাৰ সময়ত আপুনি ডক্টৰৰ লগত আলোচনা কৰি খাব। যিকোনো ঔষধ খোৱাৰ সময়ত ডক্টৰৰ লগত আলোচনা কৰি খাব লাগে। নিজ ইচ্ছামতে কোনো ঔষধ খাব নালাগে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন অন কৰি ৰাখিব, তেতিয়া আপুনি আমাৰ নেক্সট ভিডিঅ'টো পাব।